হেল্ল' এভৰিৱান, আজিও এয়া ওলাই আহিছোঁ আৰু আজি ক'লে গৈ আছোঁ বোলক দেখুৱাই আছোঁ। এতিয়া আহি পাই গ'লোঁ সেই গাঁৱত। আজি মানে গাঁৱত গোটৰ মিটিং আছে আৰু এতিয়া মিটিঙলৈকে আহিলোঁ। আৰু এইফালে আমাৰ মিটিং শেষ হ'ল আৰু সকলোৱে এতিয়া বহি এনেকৈ কথা পাতি আছোঁ। আৰু তাৰপিছতে আকৌ সকলো ঘৰা-ঘৰি হ'ল আৰু আমিও এতিয়া আহিলোঁ ঘৰলৈ। আৰু ঘৰত মানে ফুলখিনি ধুনীয়াকৈ ফুলি আছে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু এইজোপা চাওক ইমান ধুনীয়া লাগিছে নহয়। ফুলজোপাৰ নামটো পিছে মই নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন। আৰু এইজোপা হৈছে এজোপা পাত ফুল আৰু এইফালেও নাৰিকল কেইটামান লাগি আছে। আৰু এইফালে হৈছে এজোপা নাৰ্জী ফুল আৰু এই নাৰ্জী ফুলটো ধুনীয়াই লাগে, এজোপাও ধুনীয়াকৈ ফুলি আছে। আৰু এইফালে হৈছে এইজোপা অশোকজোপাও যে ইমান ধুনীয়াকৈ ফুলি আছে নহয়, গোটেই গছজোপা মানে ফুলেৰে ভৰি আছে। আৰু এইজোপা যে থোপা থোপকৈ ফুলে, সেইকাৰণে বেছিয়ে ধুনীয়া লাগে। এয়া চাওক। আৰু এতিয়া প্ৰসাদ খাবলৈ লৈছোঁ। মাহঁত মানে সকামলৈ গৈছিলে আৰু প্ৰসাদ আনি থোৱা আছিলে, সেইকাৰণে এতিয়া প্ৰসাদ খাবলৈ লৈছোঁ। তাৰপিছতে আকৌ এতিয়া এয়া চাহ খাবলৈ লৈছোঁ। আৰু খুৰীও আছে মানে আমি এতিয়া সকলোৱে এনেকৈ বহি চাহ খাই আছোঁ। তাৰপিছত আহিলোঁ আকৌ ওচৰৰে বৰ্তা ঘৰলৈ আৰু ইয়াতোতো চাহকাপ নাখালে নহ'ব, গতিকে এতিয়া আমি সকলোৱে কথা পাতি এতিয়া চাহকাপ খাই ল'লোঁ। তাৰপিছতে এতিয়া আৰু আজিৰ ভিডিঅ'টোত ইমানেই।